নমস্কাৰ নিউজ নেক্সট ওৱানৰ মন্থন আলোচনালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মন্থনত ছাত্ৰৰ সমস্যা শিক্ষা এই ধৰণৰ এটা আলোচনা আমি লৈছোঁ। আমাৰ লগত আছে মোৰ বাওঁফালে মানৱজ্যোতি কলিতা। মানৱজ্যোতি কলিতা গুৱাহাটী বিশ্ববিদ্যালয় পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰথমগৰাকী সভাপতি, তাৰমানে তাৰ আগলৈকে সভাপতি পদত ছাত্ৰ নাছিলে, এওঁই প্ৰথম সভাপতি হৈছে। মোৰ সোঁফালে আছে হাছিনা আহমেদ। হাছিনা হ'ল তেওঁ এটা ৰাষ্ট্ৰীয় সংস্থা, এই সংস্থাটোৰ নাম হ'ল নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন এণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন। সেই অৰ্গেনাইজেশ্যন তেওঁৰ আসাম ষ্টেটৰ জেনেৰেল ছেক্ৰেটাৰী। আমি হাছিনাক আৰু মানৱজ্যোতিক স্বাগতম জনাইছোঁ। প্ৰথমে আমি এটা তপত খবৰলৈ যাব বিচাৰিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ত তাৰ যে অডিটৰিয়াম আছে, ঐতিহাসিক অডিটৰিয়াম, এই ঐতিহাসিক অডিটৰিয়ামত এখন আলোচনা চক্ৰ হৈছিলে। সেই আলোচনা চক্ৰৰ বিষয়বস্তু আছিলে জ্ঞান সংগম আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত হোৱা এটা সংগঠন, যিটো সংগঠনৰ নামেই হ'ল ইণ্টেলেকচুৱেলছ ফৰাম অফ নৰ্থ ইষ্ট ইণ্ডিয়া। উত্তৰ পূব ভাৰতবৰ্ষৰ বৌদ্ধিক নেতৃত্বত থকা লোকসকলৰ এটা সংগঠন। তাকে লৈ হুলস্থুল কালি উত্তাল হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয়। তালৈ আমন্ত্ৰিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমন্ত্ৰিত বাহিৰৰ কোনোবা এগৰাকী পণ্ডিত, আৰু তেওঁ কৈ দিলে যে শংকৰদেৱে অসমৰ কাৰণে একো কৰা নাই। শংকৰদেৱৰ যি ধৰ্ম প্ৰচাৰ, শংকৰদেৱৰ যি সাহিত্য ৰচনা, শংকৰদেৱৰ যি সমাজ সংস্কাৰ, সেইটো কেৱল ভাৰতীয় পটভূমিত পেন ইণ্ডিয়ান তেওঁ কাম কৰিছে। আকৌ কৈ দিলে যে ডক্টৰ ভূপেন হাজৰিকাই অসমৰ কাৰণে গান গোৱা নাই, অসমৰ কাৰণে লিখা মেলা কৰা নাই, তেওঁ অসমৰ সংগীতজ্ঞ নাই, তেওঁ ভাৰতৰ কাৰণে কৰিছে, তেওঁ ভাৰতীয় সংগীতজ্ঞ। মানৱজ্যোতিক মই প্ৰথমে সুধিব বিচাৰিছোঁ যে ঘটনাটো কি হৈছিল? আচলতে ছাৰ RSSৰ নেতাক গুৱাহাটী বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ জনোৱা হৈছিল, আৰু এইটো এনেকুৱা হৈছে মানে নামটো বেলেগ দিছে, অৰ্গেনাইজেশ্যনটো বেলেগ দিছে, অনুষ্ঠানটো বেলেগ বুলি দেখুওৱা হৈছে। আমি বাহিৰৰ পৰা থাকি এনেকুৱা লাগিছে যেন বঢ়িয়া ভাল অনুষ্ঠান এটা আয়োজন কৰিছে, কিন্তু যেতিয়া অনুষ্ঠানটো আয়োজন হ'ল, অতিথিবিলাক দেখিলো, তাত সহযোগ কৰা মানুহবিলাক দেখিলো, আৰু ছাত্ৰ সংগঠনৰ একাংশ নেতা দেখিলো, আমি তেতিয়া গম পালো আৰু বুজিবলৈ বাকী নাথাকিল হোৱাট ইজ ইণ্টেলেকচুৱেল ফৰাম অফ নৰ্থ ইষ্ট ইণ্ডিয়া। তাৰপিছত আৰু এটা কথা, বৰ বিশেষ আপত্তি কৰিব লগা নাছিলে যদি তেওঁলোকে ইণ্টেলেকচুৱেল মানে অনুষ্ঠান এটা আয়োজন কৰি ছাত্ৰ ছাত্ৰীৰ বাবে কাম কৰে। ছাত্ৰ ছাত্ৰীক মাতা নাই তাত, বৰ বিশেষ নিমন্ত্ৰণ কৰিছে, মানে তাত ইনভলভ কৰোৱা নাই। তো নিৰ্দিষ্ট ছাত্ৰ ছাত্ৰী আছে, নিৰ্দিষ্ট আদৰ্শৰ যেন লাগে, স্পষ্টকৈ ক'ব নোৱাৰে যিহেতু একো হেৰি নাই, পাৰ্টিশ্যন এখন নাই। তাৰপিছত নিমন্ত্ৰণ কৰি মাতিছে, অনুষ্ঠানটো হৈ যাওক, কিন্তু তাৰপিছত কৰিছে কি, এই আমাৰ জাতীয় আৱেগ অনুভূতিক লৈ হেতালি খেলি গ'ল। কৃষ্ণ গোপাল নে গোপাল কৃষ্ণ, এই গোপাল কাণ্ড যিটো হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয়ত, এই গোপাল কাণ্ডই মানে জকাৰি গ'ল এই শংকৰদেৱ আৰু আমাৰ ভূপেন হাজৰিকা। এইখন বিশ্ববিদ্যালয় ছাৰ, অসমৰ ৰাইজে জানে কৃষ্ণ গোপাল গোপাল কৃষ্ণ আমাক শিকাব নালাগে। এইখন বিশ্ববিদ্যালয়ত চিলিকাব লুইতৰে পাৰ সংগীতটো বিশ্ববিদ্যালয় সংগীত, আৰু সেইখন বিশ্ববিদ্যালয়ত আহি সেই মানুহজনে কৈ গ'ল যে ভূপেন হাজৰিকাই গংগাক লৈহে গান লিখিছে বোলে, অকল গংগাক লৈহে গান লিখিলে। তেওঁলোকে তাৰমানে মই আজি বাতৰিকাকতত পঢ়িছো যে তেওঁলোকে এটা পেন ইণ্ডিয়ান এটা দৰ্শন দিব বিচাৰিছে, যে তোমালোক অসমীয়া, তোমালোক অমুক তমুক এইবোৰ কথা নাই, তোমালোক ভাৰতীয়। এতিয়া ভাৰতীয়ত্ব নামৰ এটা বিশেষ ধৰণৰ দৰ্শন তেওঁলোকে প্ৰচাৰ কৰিব ধৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ত এই অনুষ্ঠানটোৰ কি সম্পৰ্ক? সম্পৰ্ক বহুত আছে ছাৰ। ইয়াত অলপ
ৰাজনীতি জড়িত হৈ আছে স্যাৰ। কেনেকুৱা ৰাজনীতি গুণ এটা পাইছো, এটা গেৰুৱা গুণ এটা আছে যে সকলোৱে জ্ঞাত, সচেতন মহল জ্ঞাত যে অনাগত খুব কম সময়ৰ ভিতৰত উপাচাৰ্যৰ কাৰ্যকাল শেষ হ'ব। আচ্ছা, আমাৰ শ্ৰদ্ধাৰ মাননীয় মৃদুল হাজৰিকাৰ কাৰ্যকাল শেষ হ'ব। তো তেনেকুৱা মুহূৰ্তত বিশ্ববিদ্যালয়ৰ লগত জড়িত থকা প্ৰায় সকলো সচেতন মহল অধিক সচেতন হৈ পৰিছে আৰু অধিক ৰাজনীতিৰ মাজত সোমাই পৰিছে। ৰাজনীতি কৰক, ৰাজনীতি কৰিব লাগে, ৰাজনীতি নকৰিবলৈ কোৱা নাই, কিন্তু এই যে স্যাৰ বেলেগ এটা বৰণ লৈ বেলেগ এটা মুখ এখন দেখাই, এইবিলাক অকণমান অলপ বিশেষকৈ শিক্ষাৰ লগত জড়িত থকা মানুহৰ লগত অলপ অসুবিধা। সমাজে সেইটো বস্তু গ্ৰহণ নকৰে। তাৰমানে মানৱ, তুমি ক'ব খুজিছা যে এই যিখন ইণ্টেলেকচুৱেল ফৰামৰ সভা হ'ল, সেই সভাখনৰ লগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদটোৰ নতুন কাক এপইণ্টমেণ্ট দিব তাৰো এটা সম্পৰ্ক আছে নেকি? একেবাৰে আছে, নিশ্চিতভাৱে আছে। মানে মই হাচিনাৰ ওচৰলৈ আহিছো। হাচিনা, তুমি কোৱাচোন, এইটো এটা অদ্ভুত কথা যে অনুষ্ঠানটোৰ নাম হ'ল ইণ্টেলেকচুৱেলছ ফৰাম, বৌদ্ধিক নেতাসকলৰ এখন মঞ্চ। তোমাৰ এই বন্ধু মানৱে ক'ব ধৰিছে যে এই ফৰামখন নামতহে এখন ফৰাম, এই ফৰামখনৰ লগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ হ'বলগীয়া বৰ্তমানৰ উপাচাৰ্য তেওঁ অৱসৰ ল'ব আৰু নতুন উপাচাৰ্য তাতে মকৰল হ'ব। আৰু স্বাভাৱিকতে এখন বিশ্ববিদ্যালয়ৰ কোন উপাচাৰ্য হয় সেইটো এটা ডাঙৰ কথা। এতিয়া এনেকুৱা কথা ওলাইছে, মই JNUত গৈছোঁ, দিল্লী ইউনিভাৰ্চিটিত মই কাম কৰিছিলোঁ, দিল্লী ইউনিভাৰ্চিটিত মোৰ বন্ধু বান্ধৱ আছে, চবতে উপাচাৰ্যটো বাদেই দিয়া, আনকি এই এছিষ্টেণ্ট প্ৰফেচাৰৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰতো চৰকাৰ আৰু নিৰ্দিষ্ট কিছুমান সংগঠনৰ মানে তাতে প্ৰত্যক্ষ হাত থাকে। তো তুমি ভাবা নেকি যে এই গুৱাহাটী বিশ্ববিদ্যালয়ত এই যিটো অনুষ্ঠান হৈছে আৰু তাত যিবোৰ মানুহক মাতি অনা হৈছে বা যিবোৰ মানুহ আয়োজক হৈছে, সেইবিলাক মানুহৰ লগত এই উপাচাৰ্যৰ পদটোৰ কিবা সম্পৰ্ক আছে, আৰু তুমি এইটো ভাবিছা নেকি? তাকে স্যাৰ, যিটো সভা হ'ল তাত আমি অতি দুখ পাইছোঁ আৰু লজ্জাজনক বিষয় যে ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ যিটো স্থান গুৱাহাটী বিশ্ববিদ্যালয়, আৰু সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিচিনা এটি অনুষ্ঠানত এইদৰে যি সভা অনুষ্ঠিত কৰি আছে তেওঁলোকে, আৰু আমি যি দেখিছোঁ যে এটা গন্ত পাইছোঁ, মানৱদাৰ কথা আঁত ধৰি মই কৈছোঁ যে এতিয়া উপাচাৰ্যৰ পদটোৰ কাৰণে তেওঁলোকে হয়তো এই ধৰণৰ অনুষ্ঠান আয়োজন কৰি আছে, আৰু যি ধৰ্মীয় মেৰুকৰণৰ যি চেষ্টা চলাইছে বিশ্ববিদ্যালয়ত, বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ত এই ধৰণৰ অনুষ্ঠান কিয় অনুষ্ঠিত হয়, এইটোৱে আমাৰ কাৰণে প্ৰশ্ন যে বিশ্ববিদ্যালয়ত এনেকুৱা ধৰণৰ অনুষ্ঠান কিয় অনুষ্ঠিত হ'ব, আৰু অনুমতি কেনেকৈ পায় যে BKBৰ নিচিনা এটি হলত তেওঁলোকে এনেকুৱা ধৰণৰ অনুষ্ঠান পাতিবলৈ পাইছে। আমি পোনপ্ৰথমে ভাবিছিলোঁ যে অনুষ্ঠানটিত কোনো সেনেকুৱা ধৰণৰ একো নহয়। ইণ্টেলেকচুৱেল নামটো শুনাত আমি অকণমান শুনিছোঁ যে ইণ্টেলেকচুৱেল ফৰামে যিটো এইটো পাতিছে, বিশেষ একো ৰাজনৈতিক বা এইবিলাক বিষয় নাহিব, কিন্তু অৱশেষত যেতিয়া গম পালোঁ যে আজি আমাৰ অসমৰ বৰেণ্য ব্যক্তি আজি ভূপেন হাজৰিকাৰ এগেইনষ্টত কথা কৈছে বা শংকৰদেৱৰ এগেইনষ্টত তাতে কথা কৈছে, য'ত আমাৰ উপাচাৰ্য গৰাকী তেখেত তাত আছিলে, আৰু তেওঁলোকৰ উপস্থিতিত আজি মুখ্যমন্ত্ৰীও তাত আছিলে, তেওঁলোকৰ উপস্থিতিত এইবিলাক কথা মানে তেওঁলোকে ক'বলৈ সাহস ক'ত পালে, সেইটো এটা কথা। আৰু বাহিৰৰ পৰা আহি এগৰাকী ব্যক্তিয়ে এইদৰে বিশ্ববিদ্যালয় চৌহদত তাত অনুষ্ঠিত হোৱা সভাত মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ তোমাৰ, যে ছ'চিয়েল মিডিয়াত এনেধৰণৰ এটা প্ৰশ্ন উঠিছে যে বিৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰেক্ষাপট, মই কৈছোঁ ঐতিহাসিক, আমাৰ দিনত আছিল, তাৰ আগত আছিল, বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাপৃহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আত্মমৰ্যাদা। আৰু ছ'চিয়েল মিডিয়াত আমি দেখিছোঁ যে কেইজনমান ছাত্ৰই কৈছে যে আমি ছাত্ৰসকলে কিবা এটা অনুষ্ঠান পাতিলে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই সহজে সেই হলত সভা পাতিবলৈ অনুমতি নিদিয়ে। তেনেহ'লে এতিয়া বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষইতো অনুমতি দিয়াই নহয়, স্বয়ং উপাচাৰ্য নিজেই তাত উপস্থিত আছে। তাৰমানে মই এইটো কথাও মই দুইজনকে সুধিছোঁ
যে সাধাৰণতে কি হয়, এজন উপাচাৰ্যই যেতিয়া তেওঁৰ চাকৰিটো শেষ হওঁ অৱস্থা হয়, দ্বিতীয়বাৰৰ কাৰণে তেওঁক সেই পদটো দখল কৰিবলৈ কুচকাৱাজ কৰে। সেইটো কেৱল গুৱাহাটী বিশ্ববিদ্যালয় নহয়, সকলোতে হয়, যিমান বিশ্ববিদ্যালয় তাতে হয়। তো এই এনেকুৱা এটা নিৰ্দিষ্ট পক্ষৰ মানৱ জ্যোতিয়ে কোৱাৰ নিচিনা যে এটা নিৰ্দিষ্ট পক্ষই এইটো আলোচনা চক্ৰ পাতিছে আৰু গুৱাহাটী বিশ্ববিদ্যালয় তেওঁলোকে দখল কৰিব বিচাৰিছে, হয়নে মানৱ? তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয় দখল কৰিব বিচাৰিছে আৰু গুৱাহাটী বিশ্ববিদ্যালয় দখল কৰিব লাগিলে তেওঁলোক গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ লাগিব। আৰু যিসকলে এছপিৰেণ্ট উপাচাৰ্য হ'বলৈ, ভাইচ চেঞ্চেলৰ হ'বলৈ এছপিৰেণ্ট, তেওঁলোকেও এইটো কথা বুজিছে যে এই পক্ষটোৰ লগত থাকিলে হয়তো ভাইচ চেঞ্চেলৰ পদত মকৰল হোৱাৰ এটা সুবিধা হ'ব পাৰে। যদি এই কথাটো হয় তেনেহ'লে মই তোমাক পোনে পোনে প্ৰশ্নটো সুধিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যয়ো এই কথাটো কৰিব নালাগিছিল বুলি তুমি ভাবা নেকি, যে তেওঁ ঘটনাটোৰ লগত পোনে পোনে জড়িত হৈ পৰিছে নেকি? এতিয়া ছাৰ সেইটোতো দেখ স্পষ্ট হৈ পৰিছে, কাৰণ অধ্যক্ষ মহোদয়ে যিহেতু অনুমতি প্ৰদান কৰিছে, প্ৰথম কথা উপাচাৰ্য হয়, উপাচাৰ্য মহোদয়ে অনুমতি প্ৰদান কৰিছে, দ্বিতীয়তে তেখেতে সেই সভাত উপস্থিত আছিলে, সেইটো কথা। গতিকে স্পষ্ট হৈ পৰিছে যে নেক্সট তেওঁ আকৌ সেই চকীখনৰ তেওঁৰ আসন গ্ৰহণ কৰিবৰ কাৰণে তেওঁ তলে তলে হয়তো এইবিলাক প্ৰচেছ কৰি আছে মিলি কিনে, সেইটো আমাৰ স্পষ্ট হৈ পৰিছে সকলোৰে আগত কথাটো। গতিকে এইখিনিত মই এইটোৱে ক'ব বিচাৰিম যে তেওঁ নিশ্চিতভাৱে মিলি লৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰু এটা কথা যোৱা কিছুদিন ধৰি আমি দেখিছোঁ যে একাংশ অধ্যাপকে এটা নিৰ্দিষ্ট ৰাজনৈতিক সংগঠন বা ৰাজনৈতিক সংগঠন এটাৰ লগত জড়িত সংগঠনৰ লগত তেওঁ ভুমুকি মাৰাৰ কথাটো বাতৰিকাকতত ওলাই পৰিছে যে তেওঁ তালৈ গৈছে। ঘটনাটো হ'ল যে তুমিও কৈছা, ময়ো কওঁ, নিশ্চয় হাসিনাই এইটো কথা মানিব যে অধ্যাপকে ৰাজনীতি কৰাটো অপৰাধ নহয়, বৰং কৰিবই লাগে। অধ্যাপকে ছাত্ৰই ৰাজনীতি কৰিব লাগে। মই এইটো প্ৰকাৰান্তৰে বিশ্বাস কৰোঁ যে ছাত্ৰই ৰাজনীতি কৰিব লাগে, অধ্যাপকসকলৰ ৰাজনীতিৰ লগত জড়িত হ'ব লাগে। কিন্তু যিহেতু চৰকাৰখনে নিজেই কৈছে যে কোনো ৰাজনৈতিক নীতিৰ লগত জড়িত থকা মানুহক আমি এই শিক্ষকসকলক আমি হেৰি নকৰোঁ, মানে তেওঁলোকক বাধা দিছে। আনকি এইটো কথাও কৈছে যে কাউন্সিল, গভৰ্ণিং বডি ইত্যাদি বা মেনেজিং কমিটিবিলাকতো চৰকাৰীভাৱে এটা কথা ঘোষণা কৰা হৈছে যে প্ৰত্যক্ষভাৱে ৰাজনীতিত জড়িত মানুহক সেইবিলাকত ৰখা নহয় বুলি চৰকাৰে এটা নীতি আছে। তৎসত্বেও কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই কামটো হৈছে। তোমাৰ মন্তব্য কি? স্পষ্ট মন্তব্য দিবা। অসমত এজন মানুহৰ কাৰণে নিয়ম সুকীয়া, সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা। যদি ক্ৰিকেট এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ বেডমিণ্টন এছ'চিয়েশ্যনত তেখেত সভাপতি হ'ব পাৰে, আমাৰ ইণ্ডিয়াততো নোৱাৰে আচলতে পলিটিচিয়ান বিলাক হ'বলৈ। তেখেতে বাকী সাধাৰণ শিক্ষক শিক্ষয়িত্ৰীসকলক কয় ৰাজনীতি কৰিব নালাগে, কিন্তু তেখেতৰ ঘনিষ্ঠ কোনোবা যদি শিক্ষক শিক্ষয়িত্ৰী আছে কোনোবা শিক্ষানুষ্ঠানত, তেখেতক তেওঁ সম্পূৰ্ণ ক্ষমতা প্ৰয়োগেৰে তেখেতৰ আধিপত্য বিস্তাৰৰ কুচকাৱাজ কৰে। আপোনাৰ বিত্তীয় বাজেট দাখিলৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত হিমন্ত বিশ্ব শৰ্মাই বিত্তীয় বাজেট আলোচনা কৰিব যায় ছাত্ৰ ছাত্ৰীৰ লগত। ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰিলে উত্তৰ দিবলৈ তেখেতে কেতিয়াবা সাহস নকৰা পৰ্যন্ত পৰিৱেশ এটা সৃষ্টি হয় আমি যেতিয়া প্ৰশ্ন উত্থাপন কৰোঁ। এনেকুৱা ধৰণৰ হৈছে। আৰু মোক যদি তাৰপিছতো কোনোবাই সোধে আজি ৰাজনীতি কৰিব লাগে, কৰক, সকলোৱে কৰিব লাগে। ৰাজনীতি সুস্থ ৰাজনীতি জানিবও লাগে, নহয় সুস্থ ৰাজনৈতিক বাতাবৰণ আমি বিচাৰো। প্ৰত্যেকটো কৰ্মক্ষেত্ৰৰ পৰা মানুহ আহিব লাগে, কিন্তু এনেকুৱা হ'ব নালাগে যে তেখেতে এটা বস্তুক ব্যৱহাৰ কৰি আছে, এটা পদক তেখেতে ব্যৱহাৰ কৰিছে কোনোবা মানুহে, সেইটো হ'ব নালাগে। এতিয়া আমাৰ সন্মানীয় ননী গোপাল মহন্ত ছাৰ, তেখেতে যদি ৰাজ্যসভাৰ সাংসদ হয়, মই গৌৰৱ বোধ কৰিম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন শিক্ষকে গৈছে ৰাজ্যসভাৰ সাংসদ হৈছে। তোমাক এটা কথা কওঁ যে বি বৰুৱা কলেজ য'ত অধ্যক্ষ আছিলো, বি বৰুৱা কলেজৰ দ্বিতীয়জন যিগৰাকী অধ্যক্ষ, প্ৰথমঘৰ অধ্যক্ষ আছিল গোপীনাথ বৰদলৈ, তেওঁ প্ৰধানমন্ত্ৰী হ'ল অসমৰ, তেতিয়া পিছলৈ মুখ্যমন্ত্ৰী হৈছে। দ্বিতীয়জন অধ্যক্ষ হ'ল হেমবৰুৱা। হেমবৰুৱা একে সময়তে বি বৰুৱা কলেজৰ অধ্যক্ষ হৈ আছে, তেওঁ MP হৈ আছে।
তেওঁ MP হৈ আছে, অধ্যক্ষ হৈ আছে। তো সেই সময়ৰ কথা বেলেগ আছিলে। সেই সময়ত হেম বৰুৱা এজন এনেকুৱা ধৰণৰ সাহিত্যিক, এনেকুৱা ধৰণৰ শিক্ষাবিদ, এনেকুৱা ধৰণৰ সাংসদ যে তেওঁ প্ৰথম বছৰটোতেই পাৰ্লিয়ামেণ্টত প্ৰথম বছৰটোত 10জন শ্ৰেষ্ঠ সাংসদৰ এজন হৈছিল ইন হিজ ফাৰ্ষ্ট ইয়াৰ ইন পাৰ্লিয়ামেণ্ট। তো তেনেকুৱা আমিও বিচাৰোঁ, গৌৰৱবোধ কৰিব। তেনেকুৱা আমি গৌৰৱবোধ কৰোঁ যে আজিও আমি গৌৰৱবোধ কৰোঁ হেম বৰুৱাক লৈ। কিন্তু ঘটনাটো হ'ল যে তুমি যেনেকৈ কথাটো কৈছা যে এজন যদি শিক্ষামন্ত্ৰীয়ে বা এজন মুখ্যমন্ত্ৰীয়ে বেলেগৰ কাৰণে বেলেগ বেলেগ নিয়ম হ'ব নালাগে, মই সেইটো ক'ব বিচাৰিছোঁ। আৰু ৰাজনৈতিকভাৱে এখন বিশ্ববিদ্যালয় দখল কৰাটো উদ্দেশ্য হ'ব নালাগে, নহয় জানো? আমি গম পাইছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ত যিবোৰ কৰ্মকাণ্ড ঘটি আছে তাৰ বিপৰীতে কিন্তু ছাত্ৰসকল সজাগ হৈ আছে, একেবাৰে সজাগ। ছাত্ৰসকলে কালি যিটো ঘটনা ঘটি গ'ল, মই গুৱাহাটীত নাছিলোঁ, মই ছ'চিয়েল মিডিয়াতো কালি নাছিলোঁ, পৰহিও নাছিলোঁ গুৱাহাটীত। যি দেখিলোঁ যে বহুতে ছ'চিয়েল মিডিয়াত আজি মই দেখিছোঁ যে বহুতে ছাত্ৰসকলক কংগ্ৰেচুলেট কৰিছে যে ছাত্ৰ সজাগ হৈছে। এই যিটো ছাত্ৰৰ সজাগতা, সেই সম্পৰ্কে আমি দুটামান কথা পাতিব বিচাৰিছোঁ। উচ্চ শিক্ষা ল'বলৈ যায় ছাত্ৰ ছাত্ৰীসকলে, BSc পাছ কৰে, BA পাছ কৰে বা আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী এটা লোৱাৰ পিছত যেতিয়া পষ্ট গ্ৰেজুৱেটলৈ যায়, তেওঁলোকৰ এটা আকাংক্ষা থাকে, এটা জব, এটা চাকৰি, এটা প্ৰফেচাৰৰ জব বা এটা অফিচাৰৰ জব, যি ধৰণৰ তেওঁৰ যোগ্যতা। MSc পাছ কৰি তেওঁ PhD কৰিব লাগে। আজিৰ তাৰিখত আমি দেখিছোঁ যে PhDৰ এণ্ট্ৰেঞ্চ পৰীক্ষাটো এনেকুৱা কৰি দিছে যে বিশ্ববিদ্যালয়ে যেন PhD ল'ব পৰাৰ সুবিধাটো সংকুচিত কৰি দিছে, এনেকুৱা এটা ধাৰণা হৈছে। বৰং তাৰ বিপৰীতে গুৱাহাটীত যিবিলাক ব্যক্তিগত বিশ্ববিদ্যালয় আছে তাতে সুবিধা পাইছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল প্ৰথমেই যে গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা ছাত্ৰৰ সুবিধাৰ্থে কম হৈছে, বৰং এইটো অধিক ব্যৱসায়িক হৈছে, বা ছাত্ৰৰ মতে যি ধৰণে ছাত্ৰসকলে বিচাৰে যে আমাৰ পৰীক্ষা নিৰীক্ষা, আমাৰ যিবোৰ পৰীক্ষা হয় বা আমাৰ যিটো শিক্ষা ব্যৱস্থা হয়, ছেমিষ্টাৰ চিষ্টেম হয়, অন্যান্য হয় বা নতুন নতুন পাঠ্যক্ৰম হয়, সেইবোৰ ছাত্ৰসকলে বিচৰা ধৰণে হ'ব লাগে। কিন্তু যোৱা কিছু বছৰ ধৰি আমি যিটো দেখিছোঁ, যি ধৰণৰ ছাত্ৰ আন্দোলন হৈ আছে, যে কৰ্তৃপক্ষই যেন ছাত্ৰৰ কথা শুনা নাই, আনকি ছাত্ৰৰ ওপৰত অত্যাচাৰ কৰাৰো দুই এটা ঘটনা ঘটিছে গুৱাহাটী বিশ্ববিদ্যালয়ত। সেই সম্পৰ্কে তোমাৰ মন্তব্য কি? মোৰ প্ৰশ্নটো হ'ল ছাত্ৰ আৰু কৰ্তৃপক্ষৰ সংঘাত। এইটো আজিৰ বস্তু নহয়, থাকিবই। আৰু কৰ্তৃপক্ষই তেওঁলোকৰ এটা সুস্থিৰ পৰিৱেশ, তেওঁলোকে এটা সহজ সৰল পৰিৱেশেৰে চলাই নিবলৈ দমন এটা নীতি গ্ৰহণ কৰিবই, সেইটো নতুন কথা নহয়। কিন্তু সেইটোতো এনেকুৱা কথা নহয় যে এইটোতে ৰজা ৰাজতন্ত্ৰ চলি আছে, ছাত্ৰ ছাত্ৰীক বিশ্ববিদ্যালয়ত দমন কৰিব। বিবেকবান মানুহে সেইটো কথা বুজি পায়, আৰু বিবেকবান মানুহে এইটো কথা ক'বই, আপুনি নিশ্চয় বিবেকবান, সেইকাৰণে এইটো কথা বুজি পাইছে। কিন্তু সকলো মানুহ আপোনাৰ দৰে বিবেকবান নহ'বও পাৰে, সেইটোৱে আটাইতকৈ ডাঙৰ সমস্যা। আৰু তেওঁলোক আছে ছাত্ৰসকলৰ কাৰণে, তেওঁলোকৰ কাৰণে ছাত্ৰসকল অহা নাই। এজন উপাচাৰ্য ছাত্ৰৰ কাৰণে, এজন প্ৰফেচাৰ ছাত্ৰৰ কাৰণে, এজন ৰেজিষ্টাৰ ছাত্ৰৰ কাৰণে, এজন কণ্ট্ৰলাৰ ছাত্ৰৰ কাৰণে। হয়, আৰু আপুনি এটা জব ক্ৰিয়েচনৰ কথা বা জব এছপেক্টৰ কথা এটা কৈছে। তো নিয়োগৰ ক্ষেত্ৰত আমাৰ এতিয়া 2 কোটি নে কিমান নিয়োগ দিম বুলি আমাৰ কোনোবা এজনে কৈ থৈ দিছে। আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে বিশেষকৈ পৰিৱৰ্তনৰ যেতিয়া কথা আছিল, 2 কোটিকৈ চাকৰি প্ৰতি বছৰে দিম, তুমি এইটো কোৱা। তাকেই ছাৰ, তেখেতে দিব নোৱাৰি হতাশাত ভুগি এতিয়া পকৰা বিকিবলৈ কয়। তেখেতে সচেতন মানুহক সেই মূল ইছ্যুৰ পৰা ফালৰি কাটি আনিবলৈ তেখেতে গৰু খাব নে গাহৰি খাব সেই ৰাজনীতি কৰি আছে। যুৱচাম সম্পূৰ্ণৰূপে এতিয়া বিজেপি চৰকাৰৰ প্ৰতি আস্থা হেৰাই পেলাইছে। শুনা, মোৰ প্ৰশ্নটো একদম স্পষ্ট। মোৰ প্ৰশ্নটো হ'ল গুৱাহাটী বিশ্ববিদ্যালয় যেতিয়া MA পাছ কৰিলে, তাৰপিছত আৰু PhD কৰিবও পাৰে, নকৰিবও পাৰে, ল পাছ কৰিলে তাৰপিছত মাষ্টাৰ কৰিবও পাৰে, নকৰিবও পাৰে, লত PhD কৰিবও পাৰে, নকৰিবও পাৰে। ইমিডিয়েটলি ঘৰৰ মানুহে ছাত্ৰীগৰাকী বিচাৰিব তেওঁলোকে এটা চাকৰি লাগে, সেইটো হ'ল তাৰ আল্টিমেট। সেইটোত কি অৱস্থা এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত? কিমান পাৰ্চেণ্টে এপ্ৰপ্ৰিয়েট জব পায়? আমি এটা
এটা এনেকুৱাও আমি দেখিছোঁ যে অযোগ্য চাকৰিটো অজস্ৰ উচ্চ শিক্ষিত ল'ৰা ছোৱালী সোমাইছে, ডক্টৰেট কৰিছে, কিন্তু এই ক্লাৰ্কৰ পোষ্টৰ কাৰণে দিছে বা প্ৰাইমেৰী স্কুলৰ কাৰণে তেওঁ চাকৰি বিচাৰিছে। আনকি এই কথাটো হৈছে যে এটা পিয়নৰ পোষ্টৰ কাৰণে 50টা পিয়নৰ পোষ্ট ওলাইছে, তাতে কিমান লাখ গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেটে এপ্লাই কৰিছে। এই প্ৰসংগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱস্থাটো কি? গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই প্ৰসংগত অৱস্থা দেশৰ অৱস্থাৰ দৰে, মানে দেশৰ যেনেকুৱা অৱস্থা গুৱাহাটী বিশ্ববিদ্যালয়ৰ একে। মানে নিয়োগৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনো বিশেষ ভূমিকা পালন কৰা নাই। এটা দুটা ডিপাৰ্টমেণ্টৰ মাজত এটা বস্তু প্লেচমেণ্ট চেলটো এক্টিভ হয়, কেম্পাছ ইণ্টাৰভিউ হয়। বাকী কেম্পাছ ইণ্টাৰভিউৰ ক্ষেত্ৰত প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং চেণ্টাৰ এইবিলাক একেবাৰে গুৱাহাটীত পৰিণত হৈছিল। যোৱা কিছুদিন ছাত্ৰ আন্দোলনৰ ফলত অকণমান কিবা সক্ৰিয় হোৱাৰ দিশত আগবাঢ়িছে। তো বহুতখিনি কৰিব লগা আছে, কৰিব পাৰে, কৰিব মনো কৰে কিছুমানে টানি ধৰে, আৰু বেলেগ দায়িত্বও পৰে। RSSৰ মিটিং কৰিব লগাও হয়, DKBত সেইবিলাক চিঠি বিলাব লগাও হয়। আমি দেখিছো নিজে RSSৰ চিঠি বিলাবলৈও ভাল ভাল উচ্চপদস্থ বিষয়া নিজে ঘূৰি ফুৰিছে। তো এইবিলাক কাৰণত আমাৰ শিক্ষাৰ যিটো উদ্দেশ্য, শিক্ষাৰ পিছত নিয়োজনৰ উদ্দেশ্য, মানে তাৰমানে তুমি এইটো কথা ক'ব খুজিছা যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা যিবিলাক গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট কেইবা লাখো আছে, ইতিমধ্যে হেৰিত কোৱা হৈছে, কৰ্ণাটকত এটা আন্দোলন হৈছে। এই অহা 18 ফেব্ৰুৱাৰী তাৰিখে তাত এটা আন্দোলন হ'ব। তেওঁলোকে এটা কথা কৈছে, প্ৰথমে আন্দোলনটোৰ নাম দিছিলে ন' জব ন' ভোট, চাকৰি নিদিলে ভোট নিদিওঁ। তাৰপিছত তেওঁলোকে ন' জব ন' ইলেকশ্যন, যদি চাকৰি নিদিয়ে, যেনেকে এতিয়া নাগালেণ্ডত কথাটো হৈছে যে হেৰি হ'ব নোৱাৰে, ইলেকশ্যন হ'ব নোৱাৰে, ইলেকশ্যনৰ আগতে তেওঁলোকৰ ৰাজনৈতিক কথাবিলাক ঠিক ঠাক হ'ব। তো ইলেকশ্যনকে বন্ধ কৰিছে। কৰ্ণাটকত সেইটো কথা আছিল। এতিয়া কৈছে যে তেওঁলোকে কৰ্ণাটকত যদি যিমান চাকৰি প্ৰাৰ্থী আছে, উচ্চ শিক্ষিত লোক আছে, শিক্ষিত লোক আছে বা অৰ্ধশিক্ষিত বা অশিক্ষিত লোক আছে, তেওঁলোকে যদি সকলোকে কৰ্মসংস্থান নাপায়, কৰ্ণাটকত একো হ'বলৈ নিদিয়ে। আনকি তেওঁলোকে ৰাজনৈতিক দলবিলাকক কৈছে তোমালোকে কেনেকে চাকৰি দিবা ঘোষণা কৰা। এতিয়া মই হাছিনাক সুধিছো, আমাৰতো প্ৰায় 2 বছৰেই গ'ল বিজেপি চৰকাৰখনত এটা নতুন ঘটনা ঘটিল যে আগৰ চৰকাৰখনে পইচা খাই বহুতকে মানে APSC চাকৰি দিছিল, সেইবিলাকৰ তেওঁলোকৰ চাকৰিবিলাক আহিল, তেওঁলোক এতিয়া হেৰিত আছে, জেলত আছে। এইখন চৰকাৰে আমাৰ শিক্ষিত কলেজ বিশ্ববিদ্যালয় পাছ কৰি যোৱা ছাত্ৰ ছাত্ৰীসকলক কিবা বিশেষ ব্যৱস্থাৰে চাকৰি দিয়াৰ সুবিধা কৰিছে নেকি? এইটো কথা ক'ব গ'লে চাওক, আজি যি তেওঁলোকে পোনপ্ৰথমে মই ক'ব যাম যে তেওঁলোকে যি পৰিৱৰ্তনৰ ঢৌ এটা দেখুৱালে, মানে মানুহক লোভ এটা দেখুৱাই পিনে তেওঁলোকে যি চৰকাৰ গঠন কৰিলে, তাৰ পিছত চাব গ'লে যে তেওঁলোকে কি পৰিৱৰ্তনবিলাক কেনেকুৱা ধৰণৰ কৰি আছে, সেইটোহে আচল কথা। কিন্তু আজি চাওক, লাখ লাখ ল'ৰা ছোৱালী তেওঁলোকে উত্তীৰ্ণ হৈছে, ডিগ্ৰী লৈছে, বা মাষ্টাৰ ডিগ্ৰী স্নাতকে হওক, স্নাতকোত্তৰে হওক, বা PhD লৈছে তেওঁলোকে। তাৰ পিছত তেওঁলোকে কি কৰিছে, চব ল'ৰা ছোৱালীবিলাকে বহি থাকিবলৈ হৈছে, তেওঁলোকে মানসিক ভাৰসাম্যতা হেৰাই যায় এটা সময় তেওঁলোকৰ, আৰু আমি হতাশাত ভুগিছে। সেইটোৱে। আৰু তেওঁলোকে আমি ছ'চিয়েল মিডিয়াত যিবিলাক দেখিছো যে ইমান ঘটনা আমি চাৰিওফালে দেখিবলৈ পাইছো যে তেওঁলোকে কিমানজন মৃত্যুকো আঁকোৱালি ল'ব লগা হৈছে, মৃত্যুমুখতে পৰিব লগা হৈছে। গতিকে এই যে চিষ্টেম, আজি শিক্ষামন্ত্ৰী তেওঁ যিটো কথা কৈছিলে, তেওঁ কি ৰাখিছে, তেওঁ কি কৰি আছে? আজি বিজেপি চৰকাৰে তেওঁলোকে নিয়োগটো দূৰৰ কথা, তেওঁলোকে আজি ব্যস্ত থাকে যে ল'ৰা ছোৱালীক নিয়োগ কৰিব দূৰৰ কথা, তেওঁলোকে ব্যস্ত থাকে যে ল'ৰা ছোৱালী পিন্ধিব কি, কোনে খাব কি, মানে কোনে কি পিন্ধিব, তেওঁলোকে এইবিলাক ইছ্যু লৈ এটা মানুহবিলাকক মানে ব্যস্ত কৰাই ৰাখে, যাতে এই যে আচল কথাবিলাক তেওঁলোকে পাহৰি যায়। কথাবিলাক এনেকুৱা হৈছে যে আমাৰ শিক্ষামন্ত্ৰীয়ে এটা কথা কৈছে যে আমি কলেজতো এতিয়া বিনামূলীয়া পাঠ্যপুথি দিম, তাৰপিছত এডমিশ্যন ফিজ ফ্ৰী কৰি দিম, তাৰপিছত স্কুটি দিম, চাইকেলটো দিছে আগৰ পৰা, তাৰপিছত কম্পিউটাৰো দিছে, কিন্তু চাকৰি দিম বুলি কিয় নকয়? এইটো কথা কোৱা তুমি। সেইটোৱে
সেইটোৱে মানে আচল কথা তুমি ভাবা নেকি যে উত্তৰ এটা আছে, আহ, ধুনীয়া উত্তৰ এটা তই আছে। তোমাৰ কথা ৰ'ব মই ছাৰ, মানৱ জ্যোতিৰ উত্তৰটো বিনামূলীয়াকৈ কিতাপ দিয়াৰ কাৰণে প্ৰকাশকৰ লগত আপোনাৰ অসমৰ প্ৰকাশক গোষ্ঠীৰ লগত সংঘাতটো অসমৰ ৰাইজে গম পায়। গম পাওঁ। গম পায়। তাৰ পৰিৱৰ্তে তেখেতে কি কৰিলে, গোটেই কিতাপবিলাক গোটেই বিনামূলীয়াকৈ দিয়া কিতাপবিলাক বাহিৰৰ ৰাজ্যত ছপা কৰি আনিলে। তাত এটা ধুনীয়া অংক আছে ছাৰ কমিশ্যনৰ, সেইটো এটা সকলোৱে জনা কথা। দ্বিতীয় কথাটো, স্কুটি দিয়া কথাটো, চাকৰি দিলে চৰকাৰখনে নিয়মিতভাৱে দৰমহা দি থাকিব লাগিব, আৰু সেই ক্ষমতা আমাৰ বৰ্তমানৰ এই বিত্তমন্ত্ৰী যে 10-12টা পদ এতিয়া 10-12টা বিভাগ এতিয়াও চলাই আছে, তেখেতৰ ক্ষমতা নাই, মানে অকল ফাইনেন্স ডিপাৰ্টমেণ্টটোৱে মানে এই কৰিবলৈ। সকলোৱে কয় তেখেত অতি সক্ৰিয়, অতি ডাইনামিক, বহুত কিবা কিবি বুলি কয়। তেখেতে নোৱাৰে বিত্ত বিভাগটো তেনেকৈ মেনেজ কৰিবলৈ। এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰি তেওঁ বিত্ত বিভাগটোক এটা সুস্থিৰ কৰি ৰাখি তেওঁ আনেবল, টোটেলি আনেবল। মানে আন এটা প্ৰশ্ন উঠিছে যে প্ৰায় 35,000 নে কিমান শিক্ষক, এই যিখন কংগ্ৰেছৰ দিনত যিখন আইন হৈছিল ভেঞ্চাৰ স্কুলৰ শিক্ষক বা ভেঞ্চাৰ কলেজৰ শিক্ষকসকলক দিবলৈ, সেই আইনখন হঠাৎ আকৌ তাত এডেণ্ডাম এটা লগাই দিলে। তাত লগাই দিয়াৰ ফলত তেওঁলোকে যিবিলাকে চাকৰি পাব লাগিছিল নোপোৱা হ'ল। এতিয়া আমি দেখিছোঁ যে ধাৰাবাহিকভাৱে শিক্ষকৰ আত্মহত্যা হৈছে। বহুত শিক্ষকে দৰমহা নোপোৱাকৈ ৰিটায়াৰ কৰিছে, আত্মহত্যা কৰিছে। তৎসত্ত্বেও কিন্তু তেওঁলোকে এই এটা সংশোধনী আনি বা এটা মানৱীয় বিচাৰ ধাৰাৰে এই কামটো কৰা নাই। তাৰমানে কি, এনেকুৱা এটা অৱস্থা হৈছে, ইতিমধ্যে আমাৰ প্ৰধানমন্ত্ৰী বা ভাৰত চৰকাৰে এইটো কথা ঘোষণা কৰিছে যে যিবিলাক পোষ্ট 5 বছৰলৈকে ফিল আপ হোৱা নাই, যিবিলাক পোষ্ট 5 বছৰলৈ, সেইবিলাক এবলিছ হৈ যাব। এই যে 5 বছৰ ফিল আপ হোৱা নাই, 5 বছৰ ফিল আপ নোহোৱাকৈ থাকিল কিয়? প্ৰশ্নটো এইটো হৈছে। কলেজতো হৈছে, বিশ্ববিদ্যালয়ত হৈছে, স্কুলতো হৈছে, থাকিল কিয়? এতিয়া কথাটো হ'ল, ছাত্ৰ নেতা হিচাপে তোমাৰ এটা কৰ্তব্য আছে যে ছাত্ৰসকলক এই সম্পৰ্কে জাগৰিত কৰি তোলা, যে নহয় আমাক পাছ কৰি, কাৰণ এইটো এটা অধিকাৰ, এইটো মানৱ অধিকাৰ, ইট ইজ এ কনষ্টিটিউচনেল। আমি পঢ়িছোঁ, শুনিছোঁ, টকা পইচা খৰচ কৰিছোঁ, আমাক এতিয়া এটা চাকৰি লাগে। কৰ্ণাটকত যেনেধৰণৰ এটা আন্দোলন হৈছে, তুমি ভাবানে অসমতো এনেকুৱা ছাত্ৰ যিবিলাক সংগঠন আছে তেওঁলোকে এনেকুৱা এটা আন্দোলন কৰিব পাৰিব বুলি? অসমত পাৰিব, আৰু সেই নেতৃত্ব আমিও দিব পাৰিম, আমাৰ সেই আত্মবিশ্বাস আছে। কিন্তু অসমৰ পৰিৱেশটো অকণমান সুকীয়া। কেনেকুৱা? অসমৰ পৰিৱেশটো, আমি যিটো কথা কম তেওঁলোকে শুনিব নিবিচাৰিব। কোনে শুনিব নিবিচাৰিব? আজি এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কথাই হওক, শিক্ষাৰ ক্ষেত্ৰত যদি আমি শিক্ষামন্ত্ৰীক ক'ব যাওঁ, বিএডৰ ক্ষেত্ৰত, বিএডৰ এই লাখটকীয়া ডিগ্ৰীটো লোৱাৰ ক্ষেত্ৰত যিটো আমি আপোনাৰ ফিজটো কমাবলৈ ছাত্ৰসকলে নেতৃত্ব লৈছিল, আন্দোলন কৰিছিল, তেখেতে কি কৰিলে? গুৰুত্বই নিদিলে। এটা কথা মন্ত্ৰীয়ে গুৰুত্ব নিদিব, চেষ্টা কৰিব, কিন্তু মন্ত্ৰীক বাধ্য কৰাব লাগিব, বাধ্য কৰিব পৰাৰ নিচিনাকৈ এটা আন্দোলন হ'ব নেকি? হ'ব পাৰে ছাৰ, হ'ব পাৰে। আৰু ইতিমধ্যে হৈছে ছাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ত ইতিমধ্যে হৈছে। হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ প্ৰেক্ষাগৃহত অহা কথা আছিল, আৰু আন্দোলনত সেই কলা পতাকাত সেই প্লে কাৰ্ড ফেষ্টুনৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ BKB এডিটৰিয়ামৰ এৰি তেখেতে বাহিৰে বাহিৰে ত্ৰিপুৰা। ইয়াতে কিন্তু এটা মোৰ প্ৰশ্ন আছে দেই হাসিনা, এটা প্ৰশ্ন আছে। ছাত্ৰসকলে এই বিভিন্ন ধৰণৰ কথা কৈছে যে কালি গুৱাহাটী বিশ্ববিদ্যালয়ত এটা আন্দোলন হ'ল যে শ্ৰীমন্ত শংকৰদেৱ আৰু ভূপেন হাজৰিকাক লৈ এটা কোনোবা নিৰ্দিষ্ট ব্যক্তিয়ে অলপ অন্য ধৰণৰ কথা ক'লে, তেনেকুৱা এটা ঘটনা ঘটিল। কিন্তু কালিটো এটা আবেগ, স্বাভিমান আবেগ এটা আছে। কিন্তু মূল কথাটো হ'ল চাকৰি, মূল কথাটো হ'ল বিনামূলীয়া শিক্ষা। তো আমাৰ বেছি সময় নাই, তুমি কোৱা যে এই ছাত্ৰ আন্দোলনবোৰো এতিয়া স্বাভিমান আবেগ এইবিলাকে পৰিচালিত হৈছে নেকি? যুক্তিসংগত ন্যায্য দাবীৰে ছাত্ৰ আন্দোলন হোৱা নাই নেকি? কিন্তু ছাৰ, এইটো কথা ক'বলৈ যাওঁতে মই এটা প্ৰসংগত আনি আনিম যে আপুনিও আছিলে উপস্থিত কৰ্ণাটকত, আমি যিটো আন্দোলনত গৈছিলো, শিক্ষাৰ আন্দোলনত, তাতে যেনেকৈ চব ওলাই আহিছে, আমাৰ অসমত কিন্তু সেনেকৈ বিশেষ
মানে আগবাঢ়ি অহাৰ অকমান হেৰি থাকে কোন আগবাঢ়ি নাই ছাত্ৰ ছাত্ৰীসকল যিসকলে মানে দল সংগঠনৰ হিচাপতে কৈছো যে কিছুমান ছাত্ৰ সংগঠনক লক্ষ্য কৰিছো যে তেওঁলোকে মানে কিছুমান বিষয় যিবিলাক অতি স্পষ্ট বিষয় আগবাঢ়ি আহিব লাগে সেইটো সময়ত কিন্তু তেওঁলোকে মৌনতা অৱলম্বন কৰে মানে যেনে স্পষ্ট কথা হ'ল যে চাকৰি লাগে যে আমি BA পাছ কৰিছো BSc পাছ কৰিছো MA পাছ কৰিছো MSc পাৰিছো ইঞ্জিনিয়াৰিং পাছ কৰিছো আমাক চাকৰি লাগে এইটোক লৈ অসমত ছাত্ৰ সংগঠনসমূহ নাই বুলি ক'ব খুজিছা নেকি সেইটোৱে একজেক্টলি সেইটো কথা যে এতিয়া আমি ছাত্ৰ সংগঠনসকল মানে চব মিলি পেনে এটা আলোড়ন এনেকুৱা ধৰণৰ আন্দোলন সৃষ্টি কৰিব লাগিব যিটোৰ কাৰণে যাতে চৰকাৰ বাধ্য হয় যে দিবই লাগিব সেইটো এটা কথা চাকৰি দিবই লাগিব যেনেকে বাহিৰত সেইটো যে চাকৰি নিদিলে মানে ইলেকশ্যন হ'ব নিদিম হয় গতিকে ভোট নিদিম গতিকে অসমতো সেনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি ছাত্ৰ সমাজে সৃষ্টি কৰিব লাগিব আৰু ছাত্ৰ সংগঠনসমূহে ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি ভাবো আমাৰ সময় শেষ হৈছে যে আমি এটা বৰ পজিটিভ দিশত আজি আমাৰ মন্থন আলোচনাটো আগবাঢ়ি গৈছো যে মানৱজ্যোতিয়ে কৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকল সজাগ হৈছে আমি আশা ৰাখিছো কেম্পাছে কলেজে বিশ্ববিদ্যালয়ে অসমৰ ছাত্ৰ ছাত্ৰী সজাগ হ'ব আৰু তেওঁলোকৰ যিটো ন্যায্য অধিকাৰ ন্যায্য দাবী যে আমি শিক্ষিত হৈছো আমাক এটা চাকৰি দিব লাগে কেৱল সেই কথাটোক লৈ সকলো ছাত্ৰ সংগঠন আগবাঢ়ি আহিব আৰু আমাৰ শাসকসকলক বুজাই দিব যে আমি যেতিয়ালৈকে এই কথাটো নাপাওঁ তো আমাক এটা সুবিধা লয় কোনোবা কংগ্ৰেছৰ ছাত্ৰ সংগঠন আছে কোনোবা বিজেপিৰ ছাত্ৰ সংগঠন আছে কোনোবা AGPৰ লগত জড়িত হৈ আছে এনেকুৱা পলিটিকেল পাৰ্টিবিলাকৰ ছাত্ৰ সংগঠন আছে কিন্তু সকলো ছাত্ৰৰে সমস্যা এটা যে তেওঁ উচ্চ শিক্ষিত হৈ এটা চাকৰি পোৱা নাই এতিয়া আমি আশা ৰাখিছো আৰু তোমালোকৰ পৰা আমি এটা কথা গম পালো যে এতিয়া ছাত্ৰ ছাত্ৰীসকল সজাগ হৈছে আৰু অসমত এটা চাকৰিৰ দাবীত জীৱিকাৰ দাবীত উপযুক্ত চাকৰিৰ দাবীত এটা আন্দোলন হ'ব আজি ইমানতে নিউজ নেক্সট ওৱানৰ মন্থন এই আলোচনাটো আমি সামৰণি মাৰিলো মানৱজ্যোতি আৰু হাছিনা দুয়োগৰাকীকে আমি অভিনন্দন জনাইছো তেওঁলোকে ধুনীয়াকৈ কথাবোৰ কৈছে আৰু পৰৱৰ্তী সময়ত আমি অধিক ছাত্ৰ ছাত্ৰীৰ সমস্যাক লৈ আলোচনা আগবাঢ়িবলৈ প্ৰস্তুত হ'ম ধন্যবাদ দুইজনকে মই ধন্যবাদ